बड'फा उपेन्द्रनाथ ब्रह्मनि 69थि जोनोम सान अदेबानि फरायसा सानखौ दिनै दुलाराय बर' फरायसा आफादा फालियो। आसाम सोरखारा बड'फानि जोनोम सानखौ फरायसा सान महरै फोसावनायनि उनाव दिनै नैथि खेबनि थाखाय क'क्राझार जिल्लानि दतमानि थुलुंगाफुरियाव थानाय बड'फानि मांखरसालियाव सानसेनि हाबाफारि लानानै फरायसा सानखौ फालियो। दुलाराय बर' फरायसा आफादनि बानजायनायाव खुंनाय फरायसा साननि गिबि हाबाफारि बायदियै एबसुनि फिरफिलाखौ बिरहोयो आफादगिरि दिपेन बर'आ। बेनि उनाव बड'फा उपेन्द्रनाथ ब्रह्मनि मांखरसालि आरो मुसुखायाव मान बावो फारियै आसामनि केबिनेट मन्त्रि उरखाव गोरा ब्रह्म, एमएलए लरेन्स इस्लारि, जयन्त बसुमतारी, बिपिएफनि गागि दैदेनगिरि खाम्फा बरगयारी, बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारी, एबसुनि आफादगिरि दिपेन बर', गाहाय नेहाथारि खनीन्द्र बसुमतारी, गुबुन गुबुन दैदेनगिरि आरो ओनसोलनि गोबां रायजो राजाफोरा फरायसा सानजों लोब्बा लाखिनानै बड'फा उपेन्द्रनाथ ब्रह्मनि गुन आरो सानथौनि सायाव सावरायमेल जालाङो। बे मेलाव गाहाय आलासि महरै मुम्बाइनि गागि खौरांगिरि रुपा सिन्हाया बाहागो लानानै बेसेन गोसा बिबुंथि लाखियो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बड'फा उपेन्द्रनाथ ब्रह्मनि सोमोन्दै एबसुनि आफादगिरि दिपेन बर', बिपिएफनि गागि दैदेनगिरि खाम्फा बरगयारी आरो केबिनेट मन्त्रि उरखाव गोरा ब्रह्मआ खौरां बिजोङाव ओरैबायदि फोरमायो। बड'फा उपेन्द्रनाथ ब्रह्মৰ আজি 68তম জন্ম জয়ন্তী আৰু সেই দিনটো নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু এবছু আৰু বড়ো ৰাইজৰ যি আহ্বান আৰু দাবী আছিল, সেই দাবীক সন্মান জনাই অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে তেওঁলোকে শিক্ষা অনুষ্ঠান আৰু চৰকাৰী মৰ্যাদাৰে যোৱা বছৰৰ পৰা পালন কৰিছে। এই বছৰ দ্বিতীয় বছৰ হয় আৰু ইয়াৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ছাত্ৰ দিৱস উপলক্ষে অসমবাসী আৰু বড়ো জনগণক মই ওলগ আৰু অভিনন্দন মই যাচিছোঁ। লগতে উপেন ব্ৰহ্মৰ স্বৰ্গীয় আত্মালৈ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যি এটা সময় আছিল, সকলো দিশত বড়ো জাতি পিছ পৰি আছিল। আমি শোষিত, নিপীড়িত, লাঞ্ছিত, বঞ্চিত বুলি অনুভৱ কৰিছিলোঁ। আৰু অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু শিক্ষা সকলো দিশত আমাৰ ভাষা, কলা, সংস্কৃতি সেই সময়ত বহুতো বেয়া অৱস্থাত আছিল। আৰু এই যি 1986-87 সেই সন্ধিখনত উপেন ব্ৰহ্মই এবছুৰ নেতৃত্ব লৈ পেলাই বড়ো জনগণক একত্ৰিত কৰি পেলাই জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক, লিভ এণ্ড লেট লিভ এটা বাণীৰে বিশ্বৰ বড়োসকলক একত্ৰিত কৰি নিজৰ জাতিৰ আত্মপ্ৰতিষ্ঠা, জাতি গঠনৰ কাৰণে আৰু ভাৰত ৰাষ্ট্ৰৰ ভিতৰতে এটা সপোন লৈ পেলাই আগুৱাই নিয়াৰ কাৰণে যি এটা সংকল্প তেওঁ আগবঢ়াই নিছিল। এই বড়ো আন্দোলনৰ পিছত আজি আমি BSc, BTC আৰু BTR তিনিটা আমি চুক্তি পালোঁ। আৰু 2020 বড়ো শান্তি চুক্তিৰ পিছত BTRত এতিয়া শান্তি প্ৰতিষ্ঠা হ'ল, অসমত এতিয়া শান্তি প্ৰতিষ্ঠা হ'ল। আৰু ইয়াৰ কাৰণে উপেন ব্ৰহ্মৰ যি এটা সপোন আছিল, সেই সপোনটো বহুতো বাস্তৱত আজি আমি সম্ভৱ বা এটা সমাধান আমি পাবলৈ সক্ষম হ'লোঁ। আৰু তেখেতৰ যি আদৰ্শ আছিল বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা, আগুৱাই নিয়া, সেই আগুৱাই নিয়াৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি আজি এই ছাত্ৰ দিৱস থুলুংগাপুৰী এই সমাধিস্থলীত আমি সংকল্প লৈছোঁ যে আগন্তুক দিনত নৱপ্ৰজন্মক বড়োফাৰ আদৰ্শৰে আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো দিশত আমি কাম কৰি যাম। আৰু আজিৰ এই দিনটোতে অসম চৰকাৰে যি ধৰণে ছাত্ৰ দিৱস হিচাপে ৰাজ্যিক মৰ্যাদা দিলে, নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জনগণক আৰু অসমবাসীৰ হৈ আমাৰ দাবী থাকিব, আমাৰ আহ্বান থাকিব ভাৰত চৰকাৰলৈ যে উপেন ব্ৰহ্মক ৰাষ্ট্ৰ নিৰ্মাণ, জাতি গঠন আৰু শোষিত, লাঞ্ছিত, নিপীড়িত জনগোষ্ঠীক আগুৱাই নিয়াৰ যি এটা শান্তি আৰু গণতান্ত্ৰিক আৰু অহিংস যি সংগ্ৰাম কৰিছিল, আৰু আজি শান্তিৰ এটা অঞ্চল হিচাপে, বদলিন হিচাপে আমি পাবলৈ সক্ষম হ'লোঁ। সেই শান্তিৰ অঞ্চল আৰু সকলো ৰাষ্ট্ৰ গঠনৰ কামৰ সন্মান দি পেলাই তেখেতক ভাৰত ৰত্নৰে মৰ্যাদা দিব লাগে বুলি আমি ভাৰত চৰকাৰক আজিৰ এই শুভ সন্ধিখনত আমি আহ্বান ৰাখিছোঁ, আমি দাবী ৰাখিছোঁ। ধন্যবাদ। তেখেতেই বড়োসকলক তথা অসমত ট্ৰাইবেলসকলক পলিটিকেল চেতনা, ৰাজনীতিক চেতনা, সামাজিক চেতনা আৰু শিক্ষাৰ দিশত আগুৱাবৰ কাৰণে চেতনা আনি দিছে। আৰু বড়ো আন্দোলন কৰি পেলাই বড়োসকলৰ
যে আত্মনিয়ন্ত্ৰণৰ কথা তেখেতেই চেতনা আনিছে আৰু সঁচা সঁচিকৈ সেই তেখেতৰ নেতৃত্বৰ যি এপছৰ দ্বাৰা অল বডো ষ্টুডেণ্টছৰ দ্বাৰা বহু বছৰ গণতান্ত্ৰিকভাৱে যি আন্দোলন হ'ল ইয়াৰ পৰিপ্ৰেক্ষিতত BAC গঠন হৈছিলে বড়োলেণ্ড অট'নমাছ কাউন্সিল তাৰপিছত আকৌ BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ফৰ্ম হ'ল তাৰপিছত আকৌ BTR হ'ল যিয়ে নহওক গোটেইটো বড়োফাৰ নেতৃত্বত যি চেতনা আহিছিল আৰু বড়োসকলে ছেপাৰেট পলিটিকেল এণ্টিটি বিচাৰিছিল সেইটো সফল হৈছে বুলি আমি ক'ব পাৰোঁ এতিয়া আসাম চৰকাৰে ভাল কাম এটা কৰিছে বড়োসকলৰ চেণ্টিমেণ্ট ড্ৰ' কৰিব পাৰিছে যে তেখেতৰ নামত গোটেই অসমত ছাত্ৰ দিৱস ষ্টুডেণ্টছ ডে হিচাপে আজিৰ দিনখন পালন কৰিবৰ কাৰণে আসাম চৰকাৰে সিদ্ধান্ত লৈ পেলাই গোটেই অসমত এইটো ইমপ্লিমেণ্ট কৰিছে এই সিদ্ধান্তটো অকল বড়োসকলৰ ওপৰত নহয় গোটেই অসমত ট্ৰাইবেলসকলৰ ওপৰত এটা ভাল মেছেজ দিব পাৰিব যে অসমত ট্ৰাইবেলসকলকো ট্ৰাইবেল নেতাসকলকো ভাল এটা মান সন্মান দিয়াৰ ব্যৱস্থাটো আছে বা স্থান আছে অসম চৰকাৰে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি জন্মদিনটো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈ সমগ্ৰ অসমৰ আজি এই দিনটো খুব গুৰুত্বপূৰ্ণ এটা দিন হিচাপে উদযাপন কৰি থকা হৈছে তাৰ কাৰণে অসম চৰকাৰলৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ ধন্যবাদ বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্ম অকল বড়োসকলৰ নেতা হৈ থকা নাই গোটেই ভাৰতত যিটো পিছপৰা জনগোষ্ঠী বিশেষকৈ জনজাতি আৰু পিছপৰা জনগোষ্ঠী তেওঁলোকৰ কাৰণে এটা আদৰ্শ তেওঁ যেনেকৈ নিষ্পেষিত আৰু শোষিত জনগোষ্ঠীসকলৰ অধিকাৰৰ বাবে স্বাধীনতাৰ বাবে সাংবিধানিক অধিকাৰ বিচাৰি পেলাই আন্দোলন কৰি গৈছিল তেতিয়া সৰু সৰু জনগোষ্ঠীৰ এই আত্মবিশ্বাসো নাছিলে যে এনেকৈ যে সৰু সৰু জনগোষ্ঠীও আন্দোলন কৰিব পাৰে কিন্তু তেখেতৰ আন্দোলনৰ সেই যিটো বাট দেখুৱাই গ'ল ইয়াৰ সফলতা দেখি আজি সৰু সৰু এথনিক গ্ৰুপবিলাকেও আজি প্ৰেৰিত হৈ পেলাই নিজৰ অধিকাৰৰ কাৰণে ক'বলৈ আৰম্ভ কৰিছে আৰু আজি ভাৰতবৰ্ষ ইমান এটা উদাৰ নীতি লৈছে অসমত বিশেষকৈ প্ৰতিটো সৰু সৰু জনগোষ্ঠীকো এই ধৰণৰ অধিকাৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ কাৰণে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি ৰাষ্ট্ৰীয় নেতা অকল ভাৰতবৰ্ষতে নহয় ভাৰতৰ বাহিৰতো তেখেতৰ বিষয়ে জানিবৰ কাৰণে বহুতখিনি গৱেষণা কৰি আছে আজি অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াতে আহি পেলাই 5 কোটি টকা ঘোষণা কৰিছিল ইয়াৰ ইম্প্ৰুভমেণ্টৰ কাৰণে ইয়াৰ কাম চলি আছে আকৌ 3 কোটি টকা দিব আৰু মই আজি কৈ গৈছোঁ 3 কোটি টকা নিৰ্বাচনৰ পিছতে আকৌ আহিব তাৰমানে অসম চৰকাৰে 8 কোটি টকা মুঠ ইয়াত ব্যয় কৰিব আৰু 2 কোটি টকা BTC চৰকাৰৰ তৰফৰ পৰা তো আজিৰ দিনটো যথেষ্ট তাৎপৰ্যপূৰ্ণ আৰু তেখেতৰ আদৰ্শক আমি সদায় জীয়াই ৰাখিব লাগে UN ব্ৰহ্ম ট্ৰাষ্টে তাৰ কাৰণে কাম কৰি আছে আজি আৰু এটা কথা ক'বলৈ পাই মই ভাল লাগিছে যে BTC কাউন্সিলৰ পৰা 2022 চনতে আবেদন জনাইছিলে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰেশ্যনত আৰু ভাৰত চৰকাৰৰ অধীনত এইটো হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত যে প্ৰায় 21টা বড়োসকলৰ আইটেমটো GI ইণ্ডিকেশ্যন দিব লাগে GI টেগ দিব লাগে তাৰে বহুত পৰ্যায়ত হিয়াৰিং হৈ গ'ল ষ্টাডি হৈ গ'ল বিভিন্ন গ্ৰুপৰ লগত আলোচনা হ'ল তো 2023 চনত নৱেম্বৰ মাহত প্ৰথম জাৰ্নেলত উলিয়াই দিলে প্ৰায় 13টা আইটেম ইয়াত দখনা আছে জুমগ্ৰা আছে গামোচা আছে খাম চিফুং জোতা আছে আৰু খোৱা বস্তু আছে এতিয়া 4 মাহৰ কাৰণে ক্লেইম এণ্ড অবজেকশ্যন কাৰোবাৰ যদি আপত্তি আছে এইটো সময় দিয়া হ'ল কিন্তু অসমত কোনো গ্ৰুপ কোনো গোষ্ঠীয়ে তাৰ বিৰুদ্ধে নকৰে সেইকাৰণে 13টা আইটেম বড়োসকলৰ হ'ল ইয়াত GI টেগ লাগি গ'ল আজি আৰু 8টা আইটেম আছে তাতে দ্বিতীয় পৰ্যায়ত আহিব আৰু তাতে আৰণাই আছে 1 নম্বৰত আৰণাইও আহি যাব কোন 21টা আইটেমৰ ভিতৰত যদি এটা দুটা ইফালে হয় তথাপিও আৰণাই আহি যাব তো এইটো এটা ভাল খবৰ GI টেগ লাগি গৈছে আৰু BTC চৰকাৰক তাৰ ইনিচিয়েটিভ লোৱাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰৰ পৰা যেতিয়া GI টেগৰ পৰা যিখিনি প্ৰচেছ আৰম্ভ কৰিছিল আমি যিখিনি কৰিব লাগে ষ্টেট গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰেঞ্চ দিব লাগে
বা এইবিলাক আইটেমৰ এগেইনষ্টত আমাৰ কোনো মতামত নাই, এইবিলাক কামটো আমি কৰিছিলোঁ। তো আজি হৈ গৈছে, তাৰ কাৰণে BTC প্ৰশাসনকো মই ধন্যবাদ দিছোঁ আৰু GI ৰেজিষ্ট্ৰেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত তেখেতসকলকো মই ধন্যবাদ দিছোঁ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो। 9, 10.